हेलो गाइस, कैसन बा? मैं हूँ आपका मार्क्स किंग, नॉर्थ ईस्ट का छोरा অসমীয়া ল'ৰা। हैप्पी इंडिपेंडेंस डे তোমালোকক শুভেচ্ছা যাচিলো। एक था राजा, एक थी रानी, दोनों मर गए, खत्म कहानी। না, এই গল্পৰ এন্ডিং এনেকুৱা হোৱা নাই। ইয়াত অকল ৰজাৰ মৃত্যু হয় আৰু ৰাণীৰ ওপৰত আহে ৰজাক মৰাৰ এলিগেশ্যন। কোন এই ৰাণী? এই ৰাণী হৈছে ৰিয়া চক্ৰৱৰ্তী, সুশান্তৰ সো কল গাৰ্লফ্ৰেণ্ড। ৰিয়া হৈছে সেই ছোৱালী যি এক্টিং নাজানিও ফেমাছ হিৰোইন হোৱাৰ সপোন দেখিছিলে। ৰিয়া হৈছে সেই ছোৱালী যি লাক্সাৰিয়াছ লাইফ লিড কৰাৰ কাৰণে সুশান্তৰ নিচিনা ভোলা ভালা ল'ৰাক নিজৰ প্ৰেমত পেলোৱায়। ৰিয়া হৈছে সেই ছোৱালী যাৰ ওচৰত কালা যাদুৰ টেকনিক আছে। কালা যাদু কৰিয়ে একো নকৰাকৈ ছাকচেছ হ'বলৈ চেষ্টা কৰে। जादू है नशा है ৰিয়া হৈছে সেই বিষকন্যা যি এক মুহূৰ্ততে কোনো মানুহৰ সুখৰ জীৱন বিষাক্ত কৰি দিব পাৰে। ই হৈছে সেই ছোৱালী যি বলিউড মাফিয়াসকলৰ পৰা সুশান্তক মাৰি পেলোৱাৰ কণ্ট্ৰেক্ট লৈ সুশান্তৰ লাইফত এণ্ট্ৰি মাৰে। ই হৈছে মহেশ ভট্টৰ সেই শিষ্য যি গুৰুৰ পৰামৰ্শ মতে এজন ভাল ল'ৰাক ফাইনেন্সিয়েলি, মেণ্টেলি আৰু ফিজিকেলি শেষ কৰি দিয়াৰ সকলো ধৰণৰ ট্ৰাই কৰে। এজন মানুহক তাৰ ফেমিলি ফ্ৰেণ্ডৰ পৰা অকলশৰীয়া কৰি দিয়ে। ই হৈছে নাৰী জাতিৰ সেই কলংক যাক বচোৱাৰ কাৰণে আজি বলিউড মাফিয়া, মহাৰাষ্ট্ৰ চৰকাৰ সকলো ধৰণৰ ট্ৰাই কৰিছে। তো বলা অকমান বিনোদ কৰো। What? Who is Vinod? Who is Vinod? I say, who is Vinod? देखो धक्कम मुक्की कोई नहीं करेगा, सबको गाली देने का मौका मिलेगा, तो आराम से। সুশান্তৰ মৃত্যুৰ আগত কোনেও কি এই ৰিয়াক চিনি পাইছিল? মইতো পোৱা নাছিলো। এক্টিঙৰ ABCD নজনা এই ডাইনীৰ ইচ্ছা আছিল ডাঙৰ হিৰোইন হৈ লাইমলাইনত থকাৰ, কিন্তু ইয়াৰ চেহেৰা চাই কোনেও ইয়াক কাম দিয়া নাছিল আৰু কৈছিল ই গোটেই দিন এটাই কাম কৰিছিল। হয়, এনেকুৱাই বেকাৰ আছিল তাইৰ জীৱন, কিন্তু এদিন ইয়াৰ লাইফ চেঞ্জ হৈ গ'ল। তেতিয়া ইয়াৰ লাইফত ছুপাৰমেনৰ দৰে এণ্ট্ৰি মাৰে এই টকলা বুঢ়া মহেশ ভাট। According to Google, Mahesh Bhatt is the most 30th person of the world যি ডাইনোসৰৰ যুগত জন্মগ্ৰহণ কৰিও আজিও ধৰতিৰ বছৰ জীয়াই আছে। যমৰাজো যাক ওপৰত লৈ যাবলৈ ভয় পায়, কাৰণ ওপৰত গৈ যদি যমৰাজৰ ৱাইফক হাইজেক কৰি লয়। মিৰ্জাপুৰৰ গেলা আস্পৰ্মৰ সৃষ্টি এই বিকৃত বুঢ়াই নিজৰ ছোৱালীক সভাসৰ পৰা ৰেহাই নিদিয়ে। সৰু সৰু ছোৱালী দেখিলেই এই টকলা বুঢ়াই নিজৰ গেলা বেনানা দেখুৱাই ইমপ্ৰেছ কৰিবলৈ ট্ৰাই কৰে। এই বুঢ়াৰ লগত 16শ শতিকাৰ তৰোৱাল থাকিলেও সেই তৰোৱাল ধাৰ কৰি আকৌ সাফৰত সোমাবলৈ ট্ৰাই কৰে। এই টকলা বুঢ়াই এক্টিং নজনা ছোৱালীবিলাকক ফিল্মত চান্স দিয়ে, গতিকে ৰিয়াও ইয়াৰ ফিল্মত চান্স পায়। আৰু এক্টিঙৰ কনফিডেন্স দিয়াৰ কাৰণে এই টকলা বুঢ়াই তাইক কি কয়? वो हमेशा बोलते कि मुझे घटिया शॉट दो, मुझे एक्सीलेंट शॉट नहीं चाहिए। তই ভাল চুদ্ৰু ভাই, হা? তোকতো এক্টিং নালাগে, বেলেগ কিবাহে লাগে। আৰু সেইটো চেটিছফাই হলে তাই হিৰোইন, হা? ৱাহ, আমিতো চালা গাধা। তুমি এই ইডিয়টবোৰক নিজৰ ধান্দা পূৰণ কৰাৰ কাৰণে তুলি আনিবা আৰু আমি টকাৰে সেই ফিল্ম চাম। এক্টিং নাজানিলেও তাৰ ফিল্মত চান্স পালেও আৰু এটা বস্তু আছে, সেইটো নাজানিলে কাম নিদিয়ে, যিটো ট্ৰেইনিং এই টকলা বুঢ়া নিজে দিয়ে। কি এই ট্ৰেইনিং? जो अंदर बाहर करते रहते हैं ना वो आगे पीछे लेफ्ट राइट। আচ্ছা, आगे पीछे लेफ्ट राइटर एक्सपीरियंस কেনেকুৱা? कमाल का एक्सपीरियंस है, आई थिंक लाइफ चेंजिंग एक्सपीरियंस बोलूंगी मैं इसे। ৰিয়েলি? বুঢ়াৰ গেলা বেনানা ইমান ভাল লাগে তোমাৰ? মইতো কেলা এই বুঢ়াৰ সম্বন্ধে বেলেগহে শুনিছিলো। এই বুঢ়া ট্ৰেইনিং দিয়াৰ আগত নিজৰ 2 মিনিটৰ ভেলিডিটি 20 মিনিট কৰাৰ কাৰণে ষ্টেমিনা বঢ়োৱা টেবলেট খায়। ঘৰত বহি নেট প্ৰেক্টিচ কৰে। কেনেকৈ? हिलाते बिट्टे पौन देखते हिलाते बिट्टे আৰু ফিল্ডত নামাৰ পিছত কেনেকুৱা পাৰফৰ্মেন্স দিয়ে ৰিয়াৰ পৰাই শুনা। सो भट्ट साहब जो है, मतलब आप सब जानते ही होंगे, बहुत ही मैजिकल आदमी है और काफी पागल हैं, बहुत ज्यादा एनर्जी इनके अंदर। मेरा लौड़ा मेरा वाह, মেজিক যাদু, হে? কাম পোৱাৰ কাৰণে আৰু কিমান তলত নামিবি ৰে। ৰিয়াৰ পৰা এই কমপ্লিমেণ্ট পাই এই বুঢ়াৰ মুখটো চোৱা। ইমান লাষ্ট নতুন কইনাও নাপায়। এই বুঢ়া চালা অভাৰ কনফিডেন্সত আৰু কি কি কৈছে চোৱা। जब उसने अपना सफर शुरू किया था तो उसके अंदर वो गहराई थी ही नहीं। লাউৰা গেহৰাই নাছিলে? তুমি চালা ড্ৰিল মেচিনেৰে ডিপ কৰিছা নেকি? আৰু কোৱা বেটা, কি কৰিছা তই? मगर हमारी कहानी के साथ जुड़ने के बाद में हमने सब मिल मिला के भी अपने अंदर कुछ टटोला, तो हमारे अंदर से भी कुछ आग निकली। उस आग में जब ये जली तब करके फिर तो ये कुछ और ही हो गई।
কেলা তুমি নিজকে ড্ৰাগন বুলি ভাবা নেকি? আগুন তোমাৰ কোনফালে ওলাই, মুখেৰে না কটিৰে? মই এটা কথাই ভাবিছো, এই ফিউল নথকা গাড়ীত ছোৱালীবোৰ ৰাইড কৰিবলৈ ৰাজি হয় কেনেকৈ এই বুঢ়াই ছোৱালীবোৰ পটায়? मेरे खुराफाती दिमाग की देन है। এই বুঢ়াৰ তাত আৰু এটা এক্সট্ৰা অৰ্ডিনাৰী টেলেণ্ট আছে। ই ডক্টৰ ডিগ্ৰী নোলোৱাকে কাকো নাদেখিয়ে কৈ দিব পাৰে কোনে চাইকো আৰু কোনে চাইকো নহয়, কোন কেতিয়া সুইচাইড কৰিব। শুনবে টাকলা বুঢ়া, ইয়ৰ গেম ইজ অভাৰ। এতিয়া তোৰ আৰু তোৰ বেটি কালিয়াৰ ফিউচাৰটো আমিয়ে দেখি আছো, আৰু তোৰ ৰাখেল শিষ্য ৰিয়া ও তো গয়া। বন্ধুসকল, অকল টকলা বুঢ়া মহেশ ভট্টে নহয়, বলিউড ইণ্ডাষ্ট্ৰীৰ মুখা খোল খাইছে আজি সুশান্তৰ মৃত্যুত। এতিয়া ক'ত গ'ল দাবাং খান, ক'ত গ'ল সিংগাম, ক'ত গ'ল ৰুস্তাম, আৰু ক'ত গ'ল ডন? আজি ক'ত গ'ল সেই হিৰোইন যি মেকআপ লগাই অন্যায়ৰ প্ৰটেষ্টৰ কথা কয়? ৰিয়েলিটি শ্ব'ত গৈ যিসকলে চকুত গ্লিচাৰিন লগাই সৰু সৰু কথাতে কান্দাৰ এক্টিং কৰে, কিয় আজি সুশান্তৰ কাৰণে নাকান্দে? কিয় আজি ওলাই নাহে? অকল কংগনা ৰানাৱতৰ বাহিৰে বলিউডৰ কোনেও আজিলৈকে সুশান্তৰ কাৰণে কেণ্ডেল পৰ্যন্ত জ্বলোৱা নাই। কোনেও আজি CBI ইনকুৱাৰীৰ কাৰণে ডিমাণ্ড নকৰে। বলিউডৰ কোনেও জাষ্টিছৰ কাৰণে ইয়াৰ ফেমিলিৰ লগত থিয় হোৱা নাই। বন্ধুসকল, এইটোৱে হৈছে ইহঁতৰ আচল চেহেৰা। ইহঁতে নিজৰ ফেমিলিৰ ইডিয়ট ল'ৰা ছোৱালীসকলক হিৰো হিৰোইন বনোৱাৰ কাৰণে কোনোদিন সুশান্তৰ নিচিনা গুণী ল'ৰাক ইণ্ডাষ্ট্ৰীত বাঢ়িব দিব নিবিচাৰে। সেইকাৰণে তো ইহঁতৰ মুখত আজি তলা লাগি আছে। বন্ধুসকল, মোৰ এটা ৰিকুৱেষ্ট, এই ফেক হিৰোসকলৰ ফেন হোৱাতকৈ ইণ্ডিয়ান আৰ্মিৰ ফেন হোৱা। যিসকল ডক্টৰ নাৰ্ছ এই পেণ্ডামিক চিটুৱেশ্যনতো নিজৰ কথা নাভাবি দেশৰ জনগণৰ সেৱা কৰিছে, সিহঁতৰ ফেন হোৱা, সিহঁতক চেলুট কৰা। ইয়াৰ পিছত বলিউডৰ কাৱাৰ্ড হিৰোসকলৰ ফিল্ম দেখাৰ আগত এবাৰ সেই দেউতাৰ কথা ভাবা, যি কিছু বছৰ আগতে 5জন ছোৱালী হোৱাৰ পিছতহে এজন ল'ৰা হোৱাৰ আনন্দত ল'ৰাক বুকুত কৰি হস্পিটেলৰ পৰা ঘৰলৈ লৈ আহে। ল'ৰাক বহুত কষ্ট কৰি ডাঙৰ কৰি তুলিছিল। হঠাৎ সেই দেউতাৰে হাতত যেতিয়া ল'ৰাৰ খুন হৈ যোৱা ডেড বডি আৰু ডেথ চাৰ্টিফিকেট তুলি দিয়া হয়, কেনেকুৱা লাগিব? আমিতো সেই ল'ৰাক ঘূৰাই দিব নোৱাৰিম, কিন্তু যিসকল তেখেতৰ ল'ৰাক ডাইৰেক্টলি ইনডাইৰেক্টলি মাৰিছে, সিহঁতৰ চব ফিল্ম, চিৰিয়েল, এৱাৰ্ড শ্ব' আৰু সিহঁতে এড কৰা চব বস্তু বয়কট কৰি প্ৰটেষ্টটো জনাবই পাৰো। আজি 15 আগষ্ট স্বাধীনতা দিৱসৰ আকৌ এবাৰ শুভেচ্ছা যাচিলোঁ। আজি আমি প্ৰতিজ্ঞা কৰোঁ, আজিৰ পৰা য'তেই এনেকুৱা ধৰণৰ অপৰাধ হ'ব, আমি চবেই মিলি জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে একেলগে হৈ প্ৰটেষ্ট কৰিম আৰু অপৰাধমুক্ত স্বচ্ছ ভাৰত বনাম। আৰু সকলোতকৈ ইম্পৰ্টেণ্ট কথা, বিশেষকৈ ল'ৰাসকলক কৈছোঁ, যেনেকৈ এজন মানুহৰ লাইফত ছাকচেছৰ আঁৰত এজন ছোৱালীৰ হাত থাকে, তেনেকৈ কিন্তু এজন মানুহক ধ্বংস কৰাৰ কাৰণে ৰিয়াৰ নিচিনা ডাইনীয়ে যথেষ্ট। গতিকে কেলা ৰূপত ভুল নাখাবা, লাইফত অনেষ্ট পাৰ্টনাৰ চইচ কৰা, যি অকল তোমাৰ হিতৰ কাৰণে নহয়, তোমাৰ ফেমিলিৰ, তোমাৰ ফ্ৰেণ্ডৰ, সমাজৰ, দেশৰ হিতৰ কাৰণে ভাবে। তোমালোকৰ মতামত মোক কমেণ্টত জনাবা। চ' গাইজ, আজিৰ কাৰণে ইমানেই। আপোনালোকক যদি মোৰ ভিডিঅ'বোৰ ভাল লাগি থাকে, যদি ৰিয়েলি ভাল লাগি থাকে, প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু বেল আইকনত প্ৰেছ কৰিবলৈ নাপাহৰিব। ছাবস্ক্ৰাইব কিন্তু কৰিবই লাগিব, নহ'লে কিন্তু ঘৰত সোমাই যাম কেলা। खुले में हगना बंद करो, बाहर में जो हगेगा अपना गू खाएगा, बाहर में जो हगेगा अपना गू खाएगा।